তেজপুৰবাসী ৰাইজৰ জনপ্ৰিয় ঠাইডোখৰলৈ আকৌ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দীপশিখা ভ্লগৰ এটা ছুটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। কেনে আছে আপোনালোক এবাৰ কমেণ্ট বক্সত আহি জনাবলৈ নাপাহৰিব দেই। ৱেলকাম বেক টু দীপশিখা ভ্লগছ। আজি এটা আকৌ এখন মেলালৈ বুলি আমি আকৌ ৰাওনা হ'লোঁ। মানে পৰহি আহি লৈ পেলাই গৈছিলোঁ, যিহেতু মহাশিৱৰাত্ৰিৰ দিনাখন আহিছিলোঁ। সেয়া ভিডিঅ' আপোনালোকলৈ পিছে পৰে আগবঢ়াম, কিন্তু বৰ্তমান এটা শ্বৰ্ট ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰলৈ আকৌ আগবাঢ়ি যাবলৈ ওলাইছোঁ। ভাল পালে মোৰ ভিডিঅ'বিলাক আগৰ দৰে মৰম কৰিব, ছাপোৰ্ট কৰিব, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি যাব চেনেলটো। আৰু ক'ৰ পৰা চাই আছে একেবাৰে জনাবলৈ নাপাহৰিব দেই। আহক এতিয়া ভিডিঅ'টোৰ মাজলৈ আপোনালোকক লৈ যাওঁ। এয়া আমি একে পৰিয়ালটো আৰু বা ভিন্দু মা মই এয়া নাচি বাগি একেবাৰে বা ক'বই পৰা নাই ফূৰ্তি, কাৰণ আমি আহি আছোঁ সচৰাচৰ ক'বলৈ গ'লে শিঙৰি মন্দিৰলৈ বুলি। শিঙৰি মন্দিৰলৈ আহিলে আমাৰ ইয়াত যিসকলে জানে একে মনটো পবিত্ৰ হৈ থাকে। সকলোৱে জানে আমাৰ ইয়াত খুব পৰিচিত মহাদেৱৰ একে কৃপা এই মন্দিৰ ভাগত আছে। গতিকে আমি ইয়াত আহিবলৈ পালে যেনেকাই হওক, মুঠতে দুদিন আগত আহি গৈছোঁ, টোপনি ক্ষতি কৰি মেলি আহি গৈছোঁ, কিন্তু আকৌ আজি লগালগ আহি গৈছোঁ, যিহেতু তাৰ শিৱৰাত্ৰি উপলক্ষে আপোনাৰ 26 তাৰিখৰ পৰা 4 মাৰ্চলৈকে মেলা হৈ আছে। গতিকে এয়া গেট পাৰ হ'লোঁ আৰু আহি আছোঁ। আহক ভিডিঅ'টোৰ মাজলৈ। ফাইনেলি আহি পালোঁ। অগণন ভক্তৰ ভিৰ, এয়া মেলা চাবলৈ সকলো ৰাইজ গৈ আছে আৰু আমিও আহিছোঁ। প্ৰথমতে মন্দিৰ ভাগ দৰ্শন কৰি লওঁ আৰু দৰ্শন কৰি লৈ পেলাই আমি আজি যাম নদীৰ কাষৰ ফালে। মানে আজি আমি আচলতে ক'বলৈ গ'লে বনভোজ খাবলৈ আহিছোঁ, কাৰণ যিহেতু আমাৰ শিঙৰি মেলাত জহমাৰী গাঁওবাসী এটা পৰম্পৰা থাকে। প্ৰতি বছৰে শিৱৰাত্ৰি মেলাত ইয়াত এখনি ভাওনা আয়োজন কৰে আৰু জহমাৰীবাসী ৰাইজে আহি লৈ পেলাই ইয়াতে শৰাই দি মহাদেৱৰ ওচৰত তেওঁৰ আশীৰ্বাদ বিচাৰি লৈ পেলাই এখন ভাওনা মঞ্চস্থ কৰে। সেইবাবে আমিও সেইকেইটা দিন গোটেই মহাদেৱৰ নামতে পূজা অৰ্চনা কৰি থাকোঁ। আহিছোঁ আৰু এয়া হাতত চচপেন কেৰাহী লৈ পেলাই আমি এতিয়া পিকনিক স্পটলৈ গৈ আছোঁ, কাৰণ দেখিছে গাড়ী বহুত দূৰত থৈছোঁ আৰু নদীৰ কাষৰ ফালে কৈছোঁৱেই নদীৰ কাষৰ ফালে খাব যাম। যদিও নদী দূৰত আছে, নদীৰ কাষৰতে খাম। এয়া ভিনদেউ একে পানী আৰু খৰি গোটেইখিনি লৈ গৈ আছে আৰু আগত এয়া মা বাহঁত গোটেইখিনি গৈ আছে। গতিকে আমি এতিয়া জেগা বিচাৰি গৈ আছোঁ। ইমানেই মানুহৰ ভিৰ, জেগা পাবলৈ নাই। বহুখিনি দূৰ অহাৰ পিছত এয়া কি ধুনীয়া এটা পৰিৱেশ পাইছোঁ, দেখিছেনে? আপোনালোকক কেমেৰাৰ সন্মুখত অকণমান দেখাব চেষ্টা কৰিছোঁ। আহি পাই এয়া যা যোগাৰবোৰ কৰি লোৱা হ'ল আৰু এইবিলাক দেখিছেনে ফল মূল কিবাকিবি লৈ আনিছোঁ। কিন্তু প্ৰথমতে আমাৰ যিহেতু অসমীয়া মানুহ আৰু মই বিশেষকৈ বৰ চাহৰ কানিয়া, গতিকে চাহ খাবলৈ যো-জা চলাইছোঁ। এইফালে মায়ে খাবৰ কাৰণে দুপৰীয়া আহাৰৰ যি আছিলে ৰেডি কৰিছে। এইফালে ভিন্দু আৰু ভিন্দুৰ ভাইটি হয়, তেওঁ দুইজনে মিলি লৈ পেলাই এইবিলাক ঠিক কৰিছে আৰু এয়া বা ভিন্দু দুইজনে বনোৱাত লাগিয়ে গৈছে আৰু মা মই এইফালে চাহৰ যা যোগাৰ কৰিছোঁ। চাহটো খাই লওঁ আগত। ফাইনেলি চাহ হৈ গ'ল। চাহখিনি বাৰু কাৰ কাৰ পচন্দ হৈছে জনাবচোন। মানে মই এইটোৱে জানিব বিচাৰিছোঁ, মোৰ নিচিনা চাহৰ কানিয়া বাৰু কোন কোন আছে কমেণ্ট বক্সত এবাৰ জনাবচোন। চাহ খাই লৈ পেলাই ভাল পোৱা মানুহ মই বৰ ভাল পাওঁ। বিশেষকৈ মই কিন্তু লাল চাহ ইমান ভাল নাপাওঁ দেই। দিনটোত দুবাৰেই চাহ খাওঁ, গাখীৰ চাহেই খাওঁ। গতিকে চাহৰ যোগাৰ হৈ গ'ল, চাহটো খাই লওঁ আৰু পটাপট বাকীখিনি আপোনালোকক দেখাম। ভিডিঅ'টোৰ মাজলৈ গৈ থাকক। মেলাত যিহেতু আহিছোঁ, মেলাৰ মিঠাইকে খাম বুলি ভাবি লৈ পেলাই বা আৰু মই দুইজনী গৈ পেলাই চাহৰ লগত খাবলৈ কিবাকিবি সৰু সুৰা বস্তু দুটামান লৈ আহিলোঁগৈ। আৰু এয়া চাহ মিঠাই এইফালে ফল মূল যোনে যি খাই খালেই হৈছে আৰু। চাহ খালোঁ যেতিয়া আকৌ এতিয়া মুখৰ মিঠাটো ভাঙিব নালাগিব জানো? সেইবাবে আকৌ গোটেইকেইজনী আহি গ'লোঁ, মা মই বা তিনিওজনী আহি পেলাই মিঠা পান এখন খাই ল'লোঁ বাপেকে। আৰু মিঠা পান খাই লৈ পেলাইতো এনেও ভালেই পাওঁ। গতিকে মেলালৈ আহিছোঁ, মিঠা পান নাখাম নে আৰু। আহক তেনেহ'লে অকণমান মেলাখনকে চাওঁ। ভিডিঅ'টোৰ লগতে আপোনালোকেও চাব পাৰিব। মইতো বাৰু চাইছোৱেই, মই দুবাৰেই চালোঁহি। এইবাৰ আকৌ আহি লৈ পেলাই শিঙৰি মেলা প্ৰতি বছৰে চাওঁহি, কিন্তু এইবাৰ আকৌ আপোনালোককো অকণমান দেখাওঁ। আকৌ কিন্তু এটা আহিব দেই, শিঙৰিৰ পৰা আকৌ এটা ব্লগ আহিব। সেইদিনাখন আমাৰ জহমাৰী ৰাইজখন আহি লৈ পেলাই কি কৰিলোঁ, কেনেধৰণে দিনটো কটালোঁ, দিনৰ পৰা বুলি ৰাতিলৈকে সকলো অভিজ্ঞতা আপোনালোকক সেই এটা দীঘল ভিডিঅ'ত জনাম। কিন্তু আজি অকণমান ভিডিঅ'টো যিহেতু সৰু, গতিকে থুলমূলকৈ আপোনালোকক অকণমান মেলাখনৰ আভাস দি যাওঁ। এই ফুলবিলাক দেখিছেনে কিমান ধুনীয়া লাগিছে চাওকচোন। মোৰ কিন্তু এইবিলাক বস্তু চাই বৰ ভাল লাগে আৰু মই ভালো পাওঁ। আৰু এইবিলাক সৰু পোৱালি সৰু থাকোঁতে যে আমাৰ কিমান চেও লাগিছিল, দেউতা যেতিয়া শিঙৰি মেলাৰ পৰা যাব, এই ইটো নিনিলে সিটো নিনিলে, কিমান যে কি আপত্তি। মানে এয়া আপোনালোকক দেখাই যাওঁ অকণ মেলাখনৰ প্ৰথমৰ পৰা ভিউটো দেখাই দিছোঁ দেই, অকণমান চাই যাওক কেনেকুৱা হৈছে। এয়া দেখিছে নহয় আমাৰ ইয়াত জহমাৰীৰ মানে ভাওনাৰ নাটঘৰ। প্ৰতি বছৰে মহাশিৱৰাত্ৰিৰ দিনা নিশা ইয়াতে আমাৰ ভাওনা পাতে। এতিয়া যিহেতু মন্দিৰ বনাই আছে, গতিকে অনুষ্টুপীয়াকৈ ইয়াতে মঞ্চ ৰখা হৈছে। গতিকে ইয়াতে ভাওনা কৰিছে। এয়া চাইনবোৰ্ডখন দেখিছে কি ভাওনা কৰিছিলে। গতিকে কি ভাওনা কৰিছিল, কেনেধৰণে আমি সেইদিনাখন ভাওনা চালোঁ, কি কৰিলোঁ, আপোনালোকক দেখাম এটা নতুন ভিডিঅ'ত দেখাম। ভিৰ মেলাখনত ঘূৰিবলৈও মানে আজি ভাবিব লগা হৈছে। আৰু ঘূৰি থকাৰ মাজতে দাদা বৌহঁতক পাই গ'লোঁ। এয়া মোৰ পেহীৰ ল'ৰা আৰু এয়া বৌ আৰু দাদা বৌহঁতক পাই গ'লোঁ। কিন্তু আমাৰ গোটবিলাকৰ মুখ ফুলা, কাৰণ মুখত আছে প্ৰত্যেকৰে এখন এখন মিঠা পান।
কৰি মেলি আকৌ এয়া আহি গ'লোঁ আমি ভোজ খোৱা জেগালৈ। এয়া মায়ে ভাতৰ পানী কাটিবলৈ লৈছে আৰু ইফালে ভিনদেউৱে মাংস বনাই আজৰি হৈছে আৰু ইফালে চালাড কাটি আছে। গতিকে প্ৰায় খানা খাবলৈ হৈয়ে গ'ল আৰু ভাত হৈয়ে গৈছে। গতিকে আহক অকণমান ভিডিঅ'টোৰ মাজত লৈ যাওঁ আপোনালোকক। কেনেকৈ খাবলৈ আহিছোঁ ন মই পিকনিক চাগলি মাংস হৈ যাব বহুত হৈ গ'ল 5টামান হ'ল ধুনীয়া জোখ। মানস দা এইটো মেলাত কিনিছা নেকি শিঙৈ মেলাত এইটো আইফোন শেষত আটাই মিলি তৃপ্তিৰে এসাঁজ এয়া নদীৰ কাষত খালোহি বৰলুইতৰ বুকুত বুলিয়ে ক'ব লাগিব। আৰু যিহেতু বেলিও ডুবিবলৈ হ'ল গতিকে আমিও এয়া ঘৰমুৱা হ'ম আৰু লৰালৰিকৈ খাই বৈ লৈছোঁ। বেলেগ একো নাই, দেখিছেই আপোনালোকে চিম্পল খানা হঠাতে যিহেতু আয়োজন কৰা হৈছিল। আৰু থেংক ইউ ববুদা, তুমি আজি আহি দিয়াৰ কাৰণে আমাৰ দিনটো খুব ভাল লাগিলে। হাঁহি ধেমালিৰ মাজেৰে গোটেইকেইটাই মিলি এসাঁজ খালোঁ। আচলতে মনে মিলা মানুহ 2-এজন হ'লে এনেদৰে কেতিয়াবা বাহিৰত এসাঁজ আহি খায়ো ভাল লাগে। আৰু ববুদা আমাৰ এতিয়া নতুন চিনাকি নহয়, তেওঁ মোক হয়তো সৰু কালৰ পৰাই পাইছে। গতিকে তেওঁৰ লগত খুব ঘনিষ্ঠ সম্পৰ্ক আছে আৰু এনেদৰে আমি আজি দিনটো পাৰ কৰিলোঁ। গতিকে এয়া খাই বৈ আজৰি আৰু এয়া ঘৰলৈ বুলি উভতনি যাত্ৰা, কাৰণ গাড়ী বহুত দূৰত আছিলে যিহেতু আকৌ বস্তু বাহিনীখিনি লৈ পেলাই আমি গোটেইকেইটা আকৌ এনেদৰে আহিলোঁ। আৰু এয়া কেমেৰা সন্মুখত দেখিবলৈ পাইছে সৌ দূৰণিত আছে মেলাখন আৰু সিফাললৈ থাকি গ'ল মন্দিৰ ভাগ। আৰু যদি চাওঁ এইফালে আপোনাৰ দূৰত আছে নদী আৰু সেউজীয়া গছ গছনিৰ লগতে পাহাৰখনৰ সৈতে ইমান এটা ধুনীয়া মনোৰম দৃশ্য প্ৰাকৃতিক পৰিৱেশৰ মাজত আজি দিনটো কটালোঁ। সঁচাই এয়া জীৱনৰ এটা সুন্দৰ দিন অতিবাহিত কৰিলোঁ। মুঠৰ ওপৰত এটা সুন্দৰ দিন অতিবাহিত কৰিলোঁ। তাৰে কিছু দৃশ্যাংশ আপোনালোকলৈ বুলি আগবঢ়ালোঁ আৰু নিজেও সাঁচি ৰাখিলোঁ। সদায় দিনবোৰ গৈ থাকিব, কেতিয়াবা মনত পৰিলে আকৌ এই জেগাবোৰ চাব পাৰিম। হয়তো সদায়তো আহিব নোৱাৰিবও পাৰোঁ, কিন্তু মহাদেৱে কৃপা কৰালৈকে ইয়ালৈ আহিয়ে থাকিম। আৰু মোৰ ইয়াৰ পৰা যিহেতু ভিডিঅ' আৰম্ভ হৈছিল গতিকে ইয়াতে মই ভিডিঅ' বহুতবাৰ কৰিছোঁ আৰু কৰি যাম। গতিকে পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই, টাটা, লাভ ইউ অল। সকলো ভালে থাকক, মহাদেৱৰ কৃপাত আপোনালোকে সদায় ভালে থাকক। মোৰ ইউটিউবৰ সৰু পৰিয়ালটো আৰু ফেচবুক পেজৰ সৰু পৰিয়ালটো সদায় ভালে ৰাখক, তাৰে কামনাৰে বাই বাই, টাটা, লাভ ইউ অল।